জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য ফাদিল তদন্তকাৰী দলৰ সন্মুখত বিস্ফোৰক ভাষ্য শেখৰজ্যোতি গোস্বামীৰ জুবিন গাৰ্গৰ মৃত্যু কোনো দুৰ্ঘটনা নাছিল জুবিন গাৰ্গৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বিহ দি জুবিনক হত্যা কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই বেগত লৈ ফুৰিছিল ৰহস্যজনক টেবলেট এছআইটিয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা শেখৰজ্যোতি গোস্বামীয়ে এই বিস্ফোৰক মন্তব্য ৰাখিছে তদন্তকাৰী বিষয়াৰ সন্মুখত জুবিন গাৰ্গৰ মৃত্যু যে সাধাৰণ মৃত্যু নাছিল সেয়া দিনৰ পোহৰৰ দৰে সত্য ইয়ত পাৰ্টিৰ সময়ত জুবিন গাৰ্গক বিহ খুৱাই হত্যা কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই বিহ দিছিল শ্যামকানু মহন্তই চিআইডিৰ জেৰাত বিস্ফোৰক মন্তব্য শেখৰজ্যোতি গোস্বামীৰ এই বিস্ফোৰক স্বীকাৰোক্তিৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এক নতুন দিশে গতি কৰিছে প্ৰতিগৰাকী অসমীয়াৰ মনত বহু প্ৰশ্নই তোলা দিছে কিয় জুবিন গাৰ্গক বিহ পান কৰোৱা হ'ল কাৰো অহিত চিন্তা নকৰা প্ৰকৃতিক ভাল পোৱা এই বিস্ময়কৰ প্ৰতিভাই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পানী খোৱা পুখুৰীত এনে কি নেপেলাবলগীয়া বস্তু পেলালে যাৰ বাবে জুবিনক বিহ দিবলগীয়া হ'ল সিদ্ধাৰ্থই কি আচৰিত ঘটনা জুবিনৰ দীৰ্ঘকালৰ বাদ্যযন্ত্ৰী সংগী শেখৰজ্যোতি গোস্বামীয়ে চিআইডিৰ জেৰাত কৈছিল শ্ৰী শৰ্মা এণ্ড শ্ৰী শ্যামকানু মহন্ত had poisoned the victim and deliberately chosen a foreign venue to conceal their conspiracy কি বিস্ফোৰক ভাষ্য যিগৰাকী ব্যক্তিক অসমীয়াই ভগৱানৰ শাৰীত ৰাখে আৰু পূজা কৰে সেইগৰাকীক দুটা অসুৰ শ্যামকানু আৰু সিদ্ধাৰ্থই বিহ দিলে আৰু অসমীয়াই হেৰুৱালে জুবিন গাৰ্গক জুবিনক হত্যা কৰিবৰ বাবেই শ্যামকানু আৰু সিদ্ধাৰ্থই ঠিক কৰি লৈছিল ছিংগাপুৰৰ দৰে বিদেশী ভূমি কোনো অসমীয়াই কেতিয়াও মানিব নোৱাৰা কথা জুবিনক বিহ দি হত্যা কৰা হৈছে ইয়াৰ পিছতেই সকলোৰে মনত সন্দেহ জুবিনৰ কোটি কোটি টকাৰ বাবেই সিদ্ধাৰ্থই বিহ দিছিল নেকি এইবোৰৰ মাজতেই পোহৰলৈ অহা আনটো খবৰ হ'ল জুবিনৰ মৃত্যুৰ খবৰ পৰিয়ালক সিদ্ধাৰ্থই দিয়া নাছিল জুবিনৰ মৃত্যুৰ প্ৰথম খবৰ টাৰ্চেন মিত্তালেহে দিছিল টাৰ্চেন মিত্তাল হৈছে জুবিনৰ পূৰ্বৰ মেনেজাৰ আৰু সিদ্ধাৰ্থৰ মালিক তেনেহলে আৰক্ষীয়ে টাৰ্চেনক তদন্তৰ আওতালৈ অনাটো প্ৰয়োজন ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য অতি গভীৰলৈ কুটুমেই ঠেলি দিয়াৰ পিছত সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ প্ৰশ্ন শেখৰে যদি সকলো জানিছিল ইমান দিনে নিশ্চুপ কিয় আছিল দোষীক দিয়া হওক কঠোৰ শাস্তি শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে গতিকে কথা ওলাবই যদি কোনোবাই কৰিছে তেনেহলে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে কোনোবাই যদি কৰিছে নহয় কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে আনহাতে জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ ৰচনা কৰা আৰু জুবিনৰ স্বাস্থ্যৰ কথা জানিও বেপৰোৱা হৈ থকা সকলোকে কঠোৰ শাস্তি দিয়াৰ পোষকতা প্ৰযোজক ৰাজেশ ভূঞাৰ যদি সঁচাই যদি তেনেকুৱা এটা হৈছে খুব দুখজনক ঘটনা আমাৰ সকলোৰে কাৰণে তেনেকুৱা হ'ব নালাগিছিলে অন্ততঃ জুবিন গাৰ্গৰ লগত তেনেকুৱা হ'ব নালাগিছিলে যিগৰাকী ব্যক্তিক অসমৰ প্ৰত্যেকখন ঘৰৰ মানুহে হিয়াৰ আমঠু কৰি নিজৰ ঘৰত নিজৰ অন্তৰত থাপনা দি ৰাখিছে সেই ব্যক্তিজনৰ তেনেকুৱা হ'ব নালাগিছিলে গতিকে উচিত বিচাৰ হওক আৰু দোষীয়ে শাস্তি পাওক আৰু প্ৰত্যেকজন দোষীয়ে শাস্তি পোৱাটো উচিত যিসকলে তেওঁক লৈ গৈ সেইখিনি সময়ত জলকেলি কৰিলে যিসকলে তেওঁৰ অৱস্থাটো জনাৰ পিছতো তেওঁক শুব নিদিলে গোটেই ৰাতি শুব নিদি আকৌ ৰাতিপুৱাই লৈ গ'ল তেনেকুৱা এটা পৰ্যায়লৈকে গতিকে সেই সম্পূৰ্ণ বিচাৰ হ'ব লাগিব কোনো সাৰি যাব নোৱাৰিব আৰু আমিও বিচাৰোঁ কোনো সাৰি নাযাওঁ বৰ্ষিয়ান শিল্পী জে পি দাসে কৰে পাতলত পুতি থোৱা হওক দোষীক যিবিলাক দিছে পেপাৰত যিবিলাক দিছে সেইবিলাকে ফ'ল' কৰিব লাগিব আচল কথাটো ওলাই পৰিছে লাহে লাহে বোকাৰ পৰা বস্তু ওলাই আহিছে লাহে লাহে গতিকে লাহে লাহে ধৰা পৰিব আৰু যি পাঁচজন মানুহ এই মহন্ত শেখৰজ্যোতি ড্ৰামাৰ তাক মই এটা কথাই কওঁ যদি সি প্ৰুভড হয় যে সি গিল্টি এই ড্ৰামৰ ওপৰত কোবাইছে তাৰ ড্ৰাম বজাব জিন্দগী নোৱাৰিব মই খাওঁ দিছোঁ আজি যদি কামটো কৰিছে আৰু এইটো শ্যামকানুৱে যদি কৰিছে শ্যামকানু যদি ইনভলভ আছে তাকতো মই মাতি যদি ইনভলভ হয় মই পাৰ্চনেলি ৰিকুৱেষ্ট কৰিছোঁ তাক মাতি আনি পেলাই মাটিত গাঁত খান্দি পেলাই ইয়ালৈকে পুতি থ'ব লাগে এলিম লিভ আণ্ডাৰ দ্য ৱৰ্ল্ড তলত থাকক নৰক ভৰিখন নৰকত থাকক সেইখিনিয়ে মই আৰু কিমান ক'ম আপোনাৰ জুবিনটো গান জীয়াই থাকিব জুবিনৰ গান জীয়াই থাকিলে জুবিন জীয়াই থাকিব সেইটো কথা কাৰণ
তেওঁ বডিটোত আনিব নোৱাৰে, কায়িক হিচাপে আহিব নোৱাৰে। তেওঁ গানটোৱে অসমীয়া জাতিত অৱদান দি যাব। তদন্তত যিমানেই আগুৱাইছে সিমানেই নতুন খবৰে হেঁচা মাৰি ধৰিছে। জুবিন সন্দৰ্ভত অহা খবৰবোৰ বৰ বেদনাদায়ক। অসমে হজম কৰিব নোৱাৰা খবৰ এইবোৰ। এই খবৰবোৰ সঁচাই হওক বা মিছাই হওক, জুবিন গাৰ্গক পণ্য সামগ্ৰীৰূপে ব্যৱহাৰ কৰা সকল শাস্তিৰ যোগ্য। আৰু সেইবাবেই ন্যায় নোপোৱা পৰ্যন্ত হাতৰ মুঠি বজ্ৰ কঠোৰ কৰি কওক সকলোৱে, জাষ্টিছ ফৰ জুবিন। ব্যুৰ' ৰিপৰ্ট ND24।